নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৰে ভালনে বাৰু? আশা কৰিছোঁ সকলোৰে ভালেই। আজি মই ক'বলৈ লৈছোঁ কেইটামান ফান্নি মিমছৰ বিষয়ে। তেনেহ'লে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি গাঁৱৰ পোৱালি এটাক সুধিলোঁ অনলাইন ক্লাছ কেনে চলিছে। পোৱালিটোৱে ক'লে ছাৰক মই ব্লক মাৰি থৈছোঁ। শাস্ত্ৰত কৈছে কাম কৰি যোৱা, ফলৰ কথা চিন্তা নকৰিবা। মই কৈছোঁ প্ৰপ'জ কৰি যোৱা, য়েছ ন' চেণ্ডেল কি আহে চিন্তা নকৰিবা। পাগলামীৰ কথা কিনো ক'ম, মনটো ভাল লাগি থাকিলে এনেই এপাক নাচি দিয়া ল'ৰা মই। জোৱাই তুমি কেপি চুবোৱা বুলি আগতে কিয় নকলা? আপোনাৰ ছোৱালীয়ে মাথা চুবাই বুলিনো মোক কোনদিনাখন কৈছিল? দিনত টোপনি ধৰে ৰাতি নধৰে, এইটো কি আমেৰিকাৰ ফালে যোৱা লক্ষণ নেকি? তোৰ ভৱিষ্যত লৈ কোনো চিন্তা নাই নেকি? ভাল কথা মনত পেলাই দিছা। ফোনত চাৰ্জ নাই, চাৰ্জত দিব লাগিব। গাৰ্লফ্ৰেণ্ডক শান্তি দিবলৈ জোন বেলি আনি দিম বুলি কোৱা কেইটাই সঁচাকৈ বেলিটো পৃথিৱীলৈ আনিলে যেন পাইছোঁ, সেইকাৰণে ইমান গৰম। দেখিবলৈতো ময়ো ধুনীয়া, কিন্তু যিবোৰে মোক বেয়া দেখে সেইবোৰৰ চকুৱেই বেয়া। কাৰ ঘৰৰ ল'ৰা ছোৱালী ইমান দেৰিলৈকে শুই আছে চাই আগেচোন যা। এইষাৰ বাক্য ৰাতিপুৱা সদায় শুনাসকলে ভিডিঅ'টো লাইক কৰা। ভগৱানে দিয়া সকলো ঠিকেই আছিল, মাত্ৰ গাত মঙহ অলপহে কমাই দিলে। সাপ আৰু মদাহী এই দুটাৰ মাজত এটা মিল আছে। ইহঁতে ৰাস্তাত যিমানেই বেকা বেকি হৈ নাযাওক কিয়, ঘৰত সোমোৱাৰ সময়ত কিন্তু চিধা চিধি সোমায়। সকলো মানুহেই ধুনীয়া হয়, কোনোবা অন্তৰৰ পৰা, কোনোবা চেহেৰাৰ পৰা, কোনোবা অপ'ৰ পৰা, কোনোবা ভিভ'ৰ পৰা। বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে এটা লাইক কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই, বাই।